দোস্তো আজি আমি আহিছোঁ গাঁও এক্সপ্ল'ৰ কৰিবলৈ। এই গাঁওখন চাওক, ইমান ধুনীয়া পথাৰ, চাৰিওফালে সেউজীয়া সেউজীয়া, মাজত ৰাস্তা। কেনে লাগিছে ডাঙৰ আহি পিনে? ভালে লাগিছে ন বহুত। এয়া চাওক কি ধুনীয়া পথাৰ, ৰাস্তা চাওক পথাৰৰ মাজত। এইফালে সেইফালে আছে গৰু ছাগলী গোটেই আছে, হাঁহ বগলী কুকুৰ চব আছে। এইটো বগলী চাওক, এইটো উৰিছে এইয়া উৰিছে, দেখিছে কেনেকৈ উৰিছে? পাখি দুখিও ধৰি মাৰি মাৰি পিনে উৰিছে। এই ইয়াতে মাজতে আৰু ৰাইডাৰ এজন আহিছে, এইজন ৰাইডাৰ একদম মানে বাইক ফালি আহিছে। চাওক একদম মানে ফালি আহিছে বাইক। এয়া হৰ্ণো বজাই দিছে একদম, মানে সি যে ফালি আহিছে বুলি। এয়া গোবৰ, মানে একদম নেচাৰেল গোবৰ, গৰুৰ গোবৰ, নেচাৰেল গোবৰ। এয়া দেখিছে একদম, মানে মোৰ মোবাইলটো নপৰিল যে গোবৰত যদি পৰি গ'ল হয়। এয়া আজি আমি আহিছোঁ একদম গাঁৱৰ পৰিৱেশৰ মাজত, নলবাৰী বালিকৰীয়া। তাতে আৰু এনে অহা নাই, ভোজ খাব আহিছিলোঁ। ভোজ চোজ খাই পিনে এতিয়া গৈ আছোঁ আমি। এই গাইছ, আপোনালোকে দেখিবলৈ পাইছে এইডাল গছত পাত নাই, পাত নোহোৱা গছত পাত আহিব আৰু। চাওক গছডাল টাকলু গছ। এনেকৈ আমি পথাৰৰ মাজে মাজে, ৱাও কি মজা হৈছে। পথাৰত বোকা পানীৰ মাজে মাজে এইবোৰ গৰুৱে ঘাঁহ খাই আছে, ছাগলীয়েও পাত খাই আছে। তাৰে মাজে মাজে আমি আহিলোঁ এতিয়া এই পথাৰ এৰি পিনে এতিয়া মানুহৰ নিবাসলৈ আহিছোঁ। একদম এই মানুহৰ ঘৰ, এইটো এই বাঁহৰ গছ এইবোৰ ইয়াতে মানুহৰ সেই আৰু বস্তি টাইপ এইবোৰ। এই কলগছ, এইবোৰ কলগছৰ খেতি কৰিছে এইবোৰ। এইটো হালধীয়া চৰাই বাও ধান খাবলৈ গুচি গৈছে পথাৰৰ মাজলৈ। দেখিবলৈ পাইছে এইবোৰ গাঁৱৰ অজব কাণ্ড, এইবোৰ দেখিছে। মাতৃৰ পিঠিত উঠিছে শিশুটি, এইজনী ৰখি আছে, চাই আছে, দৰ্শক হিচাপে চাই আছে মাতৃৰ সন্তানৰ কাহানী। এই গাইছ, আমি পথাৰ পাৰ হৈ পিনে এতিয়া আমি নেশ্যনেল হাইৱেত আহিছোঁ। এতিয়া এই নেশ্যনেল হাইৱেত চাওক আমি এনেকৈ কেনেকৈ গাড়ীবোৰ যাই আছে, আৰু আমিও খোজকাঢ়ি গৈ আছোঁ। এতিয়া বাছত উঠিবলৈ ৰখি আছোঁ, বাছ আহি পোৱা নাই। কিন্তু গো শ্ল' এয়া গাড়ী শ্ল' হোৱাই নাই। গো শ্ল' বুলি লিখা আছে, কিন্তু গাড়ীৰ স্পীড বাঢ়িছেহে। এয়া চাওক, এয়া গো শ্ল' লিখাই আছে, তাৰপিছতো ইমান স্পীড। এই চাওক গো শ্ল' তেনেকুৱা, মানে কি ক'ম আৰু। চাওক এখন গো শ্ল' লিখা আছে, এইফালে গাড়ীৰ স্পীড চাওক, এয়া দেখিছে কেনেকুৱা, মানে হাইৱেত কেনেকুৱা এইবিলাক সেই চলে আৰু। কি বুলি কয় নাজানো, কিন্তু তথাপিও আৰু ক'বলৈ চেষ্টা কৰিছোঁ যে মানুহৰ উদ্ভণ্ডালি বোলা বস্তুটো সেইটো মানে বেছি। নেশ্যনেল হাইৱেত গাড়ীৰ স্পীড চাওক। এই আহিছে আমাৰ এই বাইদেউজনী, চাওক বাইদেউজনী এনেকুৱা স্পীডত আহিছে যেন মানে হেলিকপ্টাৰ চলাই পিনে আহিছে আৰু। মই নেশ্যনেল হাইৱেত আছোঁ, এইয়া চাওক নেশ্যনেল হাইৱে। নেশ্যনেল হাইৱেত এটা বস্তু দেখিলোঁ, আপোনালোকে চাই লওক। ইয়াতে এইটো যে চিম্বল আছে, এইটো চিম্বল যে আছে, এই চিম্বলটোৰ মিনিং কি বুজি পায়নে? আৰু আগত এটা আছে, সেইটো চিম্বলৰ মিনিংটো কি জানে যদি আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। মই দেখাই আছোঁ আপোনালোকক, এইটো চাই ল'ব। এইটো এটা চিম্বল, আৰু সেইটো এটা চিম্বল টি আছে যে, টি মানে এইটো টিও নহয়, এইটো কিবা মানে সেইফালে ৰাস্তা আছে চাগে, সেইকাৰণে এনেকুৱাকৈ দেখাইছে চিম্বলটো। ঐ গাড়ীখন ভাঙিল নেকি, নে এক্সিডেণ্ট হ'ল? এইটো ধৰিবই পৰা নাই, চাওঁ ৰ'ব কি হ'ল। বেয়া হৈছে চাগে গাড়ীখন। এয়া ৰাস্তাত এনেকৈ মানে উদ্ভণ্ডালিকৈ গাড়ী চলালে হ'বই এনেকুৱা। চাওক গাড়ী এতিয়া ভাল কৰিব লগা হৈছে এনেকৈ। এয়া গাড়ীৰ গছৰ ঠানি ভাঙি পিনে গাড়ীৰ চকা। আমাক চৰকাৰৰ পৰা পুৰস্কাৰ দিব লগা হৈছে, কাৰণ আমি এনেকৈ খোজকাঢ়ি আজি মানে চাওক, আমি এনেকৈ খোজকাঢ়ি পিনে নলবাৰী টু গুৱাহাটী বাইপাছ, একদম মানে আমি গুৱাহাটীলৈ খোজকাঢ়ি যাই আছোঁ। क्या नजारा है हाईवे का भी, कितना खूबसूरत है, और साइड पे देखो ये कितना ब्यूटीफुल नजारा है।